আসসালামু আলাইকুম। আজি গাজৰৰ পৰঠা ৰেচিপি লৈ আহিলোঁ। গাজৰৰ পৰঠা মই কম সময়তে কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই আটা লৈ লৈছোঁ। পৰিমাণ মতে আটা লৈছোঁ। ইয়াত পৰিমাণ মতে নিমখ আৰু ৰিফাইন দিছোঁ। আটাখিনি সামল বান্ধ খোৱালৈ কুহুমীয়া গৰম পানীৰে মই এইখিনি মাৰি ল'লোঁ। এইখিনি ধুনীয়াকৈ ঢাকনিৰে থৈ এইফালে মই সৰু সৰুকৈ গাজৰ কাটি লৈছিলোঁ। ইয়াত জলকীয়া আৰু পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা মই গাজৰ এটা দিছোঁ। ইয়াত ধনিয়া, জিৰা গুড়ি আৰু চাট মছলা দি নিমখ পৰিমাণ মতে দি কম জুইত বহাই থৈছোঁ। এইফালে মই কেঁচা ধনিয়াও ধুনীয়াকৈ ধুই লৈছোঁ। কেঁচা ধনিয়া দিলে খাবলৈ বহুত সোৱাদ লগা হয়। এইফালে মই ধনিয়াটো ভাজি ল'ব নালাগে, গাজৰখিনিৰ লগত দিব নালাগে, কেঁচাকৈ দিলেই ভাল লগা হয়। একেবাৰে সিজি গৈছে, মই দেখুৱাই দিছোঁ। গাজৰখিনি ধুনীয়াকৈ সিজি গৈছে, ধৰিবই পাৰিছে। এইখিনি মই ধুনীয়াকৈ ইয়াত দি দিছোঁ। এইখিনি ধুনীয়াকৈ মই লাডু বনাই ল'ম। একেবাৰে চব্জিখিনি ওলাই নহাকৈ ধুনীয়াকৈ এনেদৰে মই বনাই ল'লোঁ। মই দেখুৱাই দিছোঁ। এইখিনি লাহে লাহেকৈ মই বেলি ল'ম। বেলি লওঁতে সাৱধান হ'ব লাগে যাতে ওলাই নাযায়। মই ধুনীয়াকৈ এনেদৰে বেলি ল'লোঁ। এইখিনি মই তাৱাত ধুনীয়াকৈ ৰিফাইনেৰে কমকৈ এনেদৰে ৰিফাইনেৰে মই ধুনীয়াকৈ সেকি ল'ম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এনেদৰে বনাই চাব। ইফতাৰৰ সময়ত বনাবও পাৰে, ৰাতিও খোৱাৰ বাবে বনাব পাৰে। আপোনালোকে এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু মোৰ নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।